আজি মোৰ পনীৰ খাবলৈকে বৰ মন গৈ আছিল, সেইকাৰণে নিজেই বজাৰলৈ গৈ অকণমান পনীৰ কিনি লৈ আহিলোঁ আৰু এয়া যোগাৰ কৰি লৈছোঁ। বিলাহী দুটা, পিঁয়াজ দুটা, আলু এটা, আদা নহৰু অকণমান, জলকীয়া কেইটামান আৰু কাজু কেইটামান। কাজু অকণমান মোৰ তাত কমেই আছিল আৰু পিঁয়াজখিনি এনেকুৱা ধৰণে কাটি লৈছোঁ আৰু বিলাহীখিনিও এনেকৈ দি লৈছোঁ। এতিয়া এই গোটেইখিনি বস্তু কেৰাহীখনত অকণমান তেল দি পেলাই মই গৰম কৰি ল'ম, মানে অকণমান ভাজি ল'ম ৰংচোৱা হোৱালৈকে। আৰু এতিয়া ধুনীয়াকৈ ভজা হোৱাৰ পিছত মই গুড়ি কৰি লৈ ল'ম মিক্সিত আৰু অকণমান সৰিয়হ গুটিও দি দিছোঁ। আৰু এয়া পেষ্টখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু পনীৰ খাম বুলি যিহেতু অকণমান দেৰিকৈ ভাবিলোঁ, সেইকাৰণে বুটখিনিও ভালকৈ ফুলি নুঠিল, অকণমান সময়হে জেকাব পাৰিলোঁ, সেইকাৰণে এতিয়া ভালকৈ চিটি দি ল'ব লাগিব। আৰু এতিয়া কুকাৰত সেইখিনি বহাই দিলোঁ আলু এটাৰ সৈতে। সেইখিনি বাৰু দেখুওৱা নহ'লগৈ। এতিয়া মই লৈছোঁ পনীৰখিনি কাটিবলৈ। আৰু ঘৰত যিহেতু মানুহ আমি তিনিটাই, সেইকাৰণে এইখিনি পনীৰে ধুনীয়াকৈ জুৰিব। আৰু এয়া যে মই অকণমান ছাইড কৰি থৈ দিছোঁ, সেইখিনি যাব মোৰ পেটত। পনীৰখিনি অকণমান ডাঙৰ ডাঙৰ কৰিয়ে কাটি লৈছোঁ। আৰু কাবুলী বুটখিনি 10টাতকৈ অকণমান বেছিয়ে চিটি মাৰি ল'লোঁ, কাৰণ নিসিজিলে ভাল নালাগিব খাই। আৰু সেইখিনি হোৱালৈকে এয়া মই চাউলখিনিও ধুই লৈছোঁ ভাতৰ কাৰণে। আৰু কুকাৰটো নমাই থৈ এতিয়া কেৰাহীত মই পনীৰখিনি অকণমান ভাজি ল'ম। নাভাজিলেও হয়, যদিও মোৰ ভাজি ল'লে অকণমান ভাল লাগে খাবলৈ। পনীৰখিনি ভাজি লোৱাৰ পিছত সেইখিনি তেলতে ডালচেনি, ইলাইচি দি ল'লোঁ। তেজপাত দিব লাগিছিল যদিও আজি আমাৰ ঘৰত নাই পিছে। আৰু ইয়াতে এইখিনি পেষ্টখিনি দি লৈছোঁ। আৰু এতিয়া এইখিনিত প্ৰয়োজনীয় মছলাখিনি দি দিছোঁ। প্ৰথমে নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা আৰু অলপ হালধি। আৰু এতিয়া এই আটাইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ ল'ম আৰু তেতিয়ালৈকে লৰাই থাকিম যেতিয়ালৈকে ইয়াৰ পৰা তেলটো ওলাই নাহে। আৰু ইয়াত মই কোনো ধৰণৰ পানী এড কৰা নাই, এনেদৰেই লৰাই গৈ আছোঁ। আৰু এতিয়া এইখিনি প্ৰায় হৈ গৈছে, কেৰাহীত লাগি যোৱা যেন হৈ গৈছে। আৰু এতিয়া ইয়াতে কাবুলী বুটখিনি মই দি দিছোঁ। আৰু ইয়াতে এটা মই আলুও দিছিলোঁ, আলু নহ'লেও হৈ যায়, কিন্তু ভাইটি ভাল পায় কাৰণে মই তাৰ কাৰণে দি দিছোঁ এটা। আৰু এয়া মোৰ পনীৰ প্ৰায় ৰেডি হৈছে। আৰু ইয়াতে এতিয়া পনীৰখিনি এড কৰি দিম। আৰু এয়া আমি ধুনীয়াকৈ সাজি লৈছোঁ, খাবলৈ বহিছোঁ। আৰু বাকী আঞ্জাবোৰে আৰু আজি পাত্তা নাপায়, কিবা কিবি আছে যদিও মই নাখালোঁ। এইখিনিৰে আজি পুৰা তৃপ্তিৰে খাম। আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই ক'বলৈ নাপাহৰিব। বাই বাই।